মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। আজি ৰঙালী বিহু হিচাপে আমি গৈ আছোঁ ফাৰ্ষ্টে জেতুকা তুলিবলৈ। ৰঙালী বিহু যিহেতু জেতুকাটো লগাবই লাগিব আৰু লগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। সেয়া গম পালেই নহয়, তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। তেনেহ'লে বৰ্তাহঁতৰ ঘৰৰ পৰা জেতুকাখিনি ছিঙি আনি লৈ ধুনুৰ হাতত গতাই দিলোঁ, কাৰণ আজি জেতুকাখিনি তাই পিচিব। আৰু আজি যিহেতু গৰু বিহু, সেয়েহে নিজেও মাহ হালধি লগাই গৰুকেইটা গা ধুৱাবলৈ আহিলোঁ। গৰুকেইটা মানে আমাৰ নহয়, খুৰাহঁতৰ গৰু দেই। আৰু আজি বিহু উপলক্ষে দাদাই পুখুৰীত মাছ মাৰি আছিলে। আমিও পথাৰ পালোহি গৰু ধুৱাবলৈ বুলি। গৰু গা ধুই আহি নিজেও গা পা ধুই ল'লোঁ। তাৰ পাছত দুপৰীয়াৰ সময়ত বোলো আজি ফটোকে উঠোঁ। আজি বিহু যিহেতু ৰিহা চাদৰখন লৈ পেলাই ফটো একপি নুঠিলে হ'বনে? সেয়েহে ফটো একপি উঠি ল'লোঁ। তাৰ পাছত খাবলৈ আহিলোঁ আমি নেমু টেঙা। নেমু খাই খাই পোৱালীকেইটাক হুঁচৰি শিকাই আছিলোঁ, কাৰণ সিহঁতে আজি হুঁচৰি গাব, কিন্তু সিহঁতে হুঁচৰি নাজানে। আজি দিনটো কেনেকৈ কি কৰিলোঁ তাৰ সবিশেষ জনাই এটা লং ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাব দেই। শেষত আকৌ এবাৰ হেপ্পী ৰঙালী বিহু।